নমস্কাৰ মোৰ আনটি ভিডিঅ'লৈ আপোনালোকক জনাইছোঁ স্বাগতম আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাইছে তেতিয়াহ'লে প্লিজ মোৰ ভিডিঅ'বোৰ এটা লাইক কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। তো এতিয়া একেবাৰে মাঘ বিহুৰ ওচৰ আহি পাইছে আৰু তো এইখিনি সময়তে মই আপোনালোক সকলোকে মোৰ ফালৰ পৰা মাঘ বিহুৰ অলেখ শুভকামনা। সকলোৱে লাৰু পিঠা বেছিকৈ খাওক। তো আজি মানে মোৰ লগত এটা আছে কি নাৰিকল, মানে এইটো ঘৰৰ পৰা দেউতাই লৈ আহিছিল। বহুত দিন হ'ল নাৰিকলটো আছেই, ভাবিলোঁ আজি লাৰু বনোৱা যাওক। নাৰিকলৰ লাৰু বনাই পাইছোঁ, নবনোৱা নহয়, কিন্তু মানে এনেকৈ অকলে বনোৱা নাই। তো মই ৰাতিপুৱাই মানুহজনক কৈছোঁ যে মই সকলো ৰেডি কৰি থ'ম, কিন্তু অকলে মানে বনাব অলপ দিগদাৰ হয়, এইটো দিয়া সেইটো দিয়া যোগাৰ দিয়া মানুহটো লাগে ন। তো কৈছোঁ তুমি সোনকালে আহি যাবা, তো আজি লাৰু বনাম। ঘৰত যাম বিহুৰ, এইটো বেলেগ কথা, কিন্তু এইটো যিহেতু আছে লগত আৰু বিহু বুলি ক'লে কিবা নিজৰো বনাব মন যায়। তো মোৰ মানে মন যায় আৰু বেলেগতো নাজানো, মানে মোৰ কিবা এটা নহয় কিবা এটা বনাব মন যায়। তো সেইকাৰণে ভাবিলোঁ এইটো কাটি থৈ দিওঁ ধুনীয়াকৈ, আৰু কাটি মিক্সিত একেবাৰে পিচিও থৈ দিম। আৰু তেওঁ অহাৰ পিছত আৰু বাকীখিনি কৰি থাকিব, কাৰণ অকলে ভাল নালাগে ন, মানে এইটো দিয়া সেইটো দিয়া এইখিনি লাৰি থকা এনেকৈ কিবা কিবি, কাৰণ নাৰিকলখিনি ভাজিব লাগে ন অকণমান টাইম, আৰু মই বহুত টাইম থিয় হৈ থাকিব নোৱাৰোঁ, বাপৰে কি টাইটো। তো সেইকাৰণে আৰু কৈছোঁ যে সোনকালে আহি যাবা যদি লাৰু খোৱা, আৰু যদি মই চব অকলে কৰিবলগীয়া হয় তো নোপোৱা, আৰু চব মোৰে হৈ যাব। সেয়া মই একেবাৰে জোৰ লগাই নাৰিকলটো চাফাই কৰি আছোঁ। এইখিনিয়ে কৰিব নোৱাৰোঁ, কি যে হ'ব। তো ফাইনেলি নিজে কৰিছোঁ। এয়া গোটেইখিনি হৈয়ে গ'ল, এয়া কাটি কুটি মই ৰেডি কৰি ল'লোঁ। বহুত সময়ৰ শেষত আৰু মোৰ কাম হৈ গ'ল। আৰু এয়া বাহিৰত চাওকচোন, মানে ওচৰৰ মানুহ গোটেইখিনি লগ হৈ মানে পিঠা বনাৰ কাৰণে ৰেডি কৰি আছে, আৰু মানে সকলোতো ঘৰত নাযায় ন, ইয়াতেও থাকিব। তো এয়া তেওঁলোকে কৰি আছে, আৰু এয়া মানে মানুহজনক দিছোঁ আৰু দায়িত্ব যে কৰা এইখিনি ভাজি দিয়া। তো এয়াই তেওঁ ভাজি আছে, আৰু তাত ইলাচি পাউডাৰ অকণমান দি দিছোঁ, আৰু এয়া অকণমান গাখীৰ পাউডাৰ। মই কিন্তু এনেকৈ লাৰু বনাব নাজানো, মোৰ ইমান ভাল নহয়, কিন্তু খাই ভাল লাগে নাৰিকল লাৰুটো। সেইকাৰণে ভাবিলোঁ আৰু ভাল হওক বেয়া হওক, মানে অকণমান গোল আকাৰ টাইপৰ হ'লেই হৈ যাব আৰু খাম। আৰু ইয়াত অকণমান গাখীৰো দি দিছোঁ। চাওঁচোন শেষলৈকে লাৰুকেইটানো কেনেকুৱা হয়, খাব পাৰি কি নোৱাৰি। খাব পাৰিম, কাৰণ মিঠা হ'ব। চেনি দিছোঁ, গাখীৰ দিছোঁ, গাখীৰ পাউডাৰ দিছোঁ, তো মিঠাটো হ'বই ন। সেয়াই আৰু, কিন্তু একদম ধুনীয়া নহয় আৰু, কিন্তু ভাল লাগে তেনেকুৱা হ'লে, একদম গোল গোল যিটো কিছুমানৰ হয় পূৰা মিহি হয়। মোৰ এনেকুৱা নহয়, কেতিয়াও হোৱা নাই, আৰু জানো আজিও নহয়। এয়া গোটেইখিনি ভাজি কৰি লৈ ল'লোঁ, অকণমান ঠাণ্ডা হ'ব দিছোঁ, আৰু তাৰপিছত এইখিনি বনালোঁ। এয়া চাওক, মানে গোটেইকেইটা আৰু বেলেগ বেলেগ আকাৰ নকওঁ আৰু বাকীখিনি, কিন্তু খাব পাৰিছোঁ, পেলাবলগীয়া হোৱা নাই। আৰু এয়া ৰাতিপুৱাতে অকণমান চাউলো তিয়াই থৈ দিছিলোঁ, আৰু সেইখিনি ধুনীয়াকৈ এখন চাফা কাপোৰত ধুনীয়াকৈ দি দিছোঁ, যাতে চাউলখিনি ধুনীয়াকৈ শুকাই যায়, আৰু তেতিয়া পিচিবলৈ ভাল হয় শুকান চাউলটো, নহ'লে অকণমান দিগদাৰী হয় আৰু। সেইকাৰণে
তেওঁৱে তলত এইখিনি ঠিক কৰি দিছে আৰু মই ধুনীয়াকৈ এয়া চাউলখিনি পিচিও লৈছোঁ। তাত দিছোঁ নিমখ। গলটো যে একদম মানে কি ক'ম আৰু এয়া চৰ্দিটো শেষ হোৱাই নাই মোৰ। আৰু এয়া মিঠৈ, তাত অকণমান পানী দি লৈছোঁ। মই গোটেইখিনি কিন্তু মোবাইলত চাই হেৰি কৰিছোঁ। আগতে দেখিছোঁ মায়ে বনাইছে, কিন্তু নিজে কেতিয়াও হাতে কামে কৰা নাই যে, সেইকাৰণে মানে ইমান অভ্যাস নাই। তো চাই আৰু যি দুই এটা পাৰোঁ কৰিছোঁ। তো তাত এইখিনি দিছোঁ। তো ভাবিছোঁ আজি এইখিনিৰে বনাওঁ। তেল পিঠা যিটো কয়, সেইটোতো ধুনীয়াকৈ ফুলি উঠে মানুহৰ। মই নাজানো ফুলে কি নুফুলে, কিন্তু সেয়াই আৰু চাওঁ বনাম। ভাল হ'লে খাম, নহ'লে আৰু কি খাব নোৱাৰিলেতো পেলাবই লাগিব, উপায় নাই এইটো। কিন্তু চাওঁ আৰু শেষলৈ কি হয়। এইখিনি মিক্স কৰি থৈছোঁ আৰু মিক্স কৰি মই অকণমান টাইম থৈ দিছোঁ, 1 ঘণ্টামান, কাৰণ অকণমান বোলে থৈ দিলে ভাল হয়। আৰু তাৰপিছত মোৰ এয়া পিঠা, এয়া পিঠাটো ফুলাই নাই এতিয়ালৈকে। মোৰ সেয়াই টেনশ্যন হৈ আছে, ফুলে কি নুফুলে। আৰু শেষত চাব মানে ফুলিছে, আৰু সেইটোৱে মোৰ ছেটিছফেকশ্যন কি মই ফুলাব পাৰিছোঁ। তো মানে বিৰাট ভাল লাগি যায় যেতিয়া মানে নিজে কিবা এটা কাম কৰোঁ আৰু সেইটো হৈ যায়। আৰু মই মানে একদম বহুত বেছি ফূৰ্তি লাগিছিল ফুলাৰ লগে লগে। আৰু কি ক'ম আৰু আপোনালোকক, মানে মই বুজাব নোৱাৰোঁ মই কিমান ডাঙৰ কাম কৰিছোঁ, মই নিজেহে গম পাইছোঁ। তো সেয়াই, এইখন ফুলি উঠিছে আৰু তেওঁ ভিডিঅ' কৰিয়ে আছে। কৈছে এইখনে নুফুলিব নেকি ভিডিঅ' কৰা টাইমত, কিন্তু ফুলিল। আৰু সেই আৰু হ'ল, আৰু গোটেইখিনি পিঠা ঠিক ঠাকেই হ'ল। আৰু ভাল লাগিল কৰি নিজে। এই দুটা বস্তুৱে বিহু বুলি বনাইছোঁ, কাৰণ ঘৰততো যামেই আৰু। তো সেয়াই আৰু আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে। আৰু মই এই পিঠাবোৰ অকলে খোৱা নাই, সকলোৰে লগত ভগাই খাইছোঁ। আমাৰ ইয়াত যিখিনি পিঠাগুড়ি খুন্দি আছিল যে খুৰীকেইজনীয়ে, তেওঁলোকৰ লগতো ভগাই চাহ খালোঁ একেলগে, পিঠা লাড়ু, আৰু এওঁৰ লগৰ দুজনকো দি পঠালোঁ ঘৰলৈকে। তো সেয়াই আজিলৈ এইখিনি ভিডিঅ'টো, আজিলৈ আহিছোঁ। হেপী বিহু, বাই।